স্বামীসকলক কৈছোঁ, জানো আপোনালোক ব্যস্ত থাকে, দিনৰ দিনটো এশ এবুৰি চিন্তা মাথাত লৈ ঘূৰি ফুৰে। তাৰপিছতো পাৰে যদি অকণমান সন্ধিয়া ঘৰলৈ আহি নিজৰ মানুহজনীক অকণমান সময় দিবলৈ চেষ্টা কৰিব। বুজি পায় আপোনাৰ মানুহজনীও, কিন্তু কি হ'ব, তাইওতো কম নহয়। দিনৰ দিনটো সকলোবোৰ কাম কৰি থাকে, নিজৰ দায়িত্ব, ঘৰৰ দায়িত্ব, মাক দেউতাক চোৱা চিতাৰ পৰা সন্তানৰ লালন পালন, ঘৰুৱা কাম সকলো কৰি থাকে। যেতিয়া সকলো আজৰিবোৰ হয়, সন্ধিয়াৰ সময়ত মানুহজনলৈ অপেক্ষা কৰি থাকে যে মানুহজন আহিব, দুটা মনৰ কথা ক'ব। শুনিবচোন তেখেতৰ সৰু সৰু কথাবিলাক। আমি মাইকী মানুহবিলাক আচলতে সেই সৰু সৰু সুখবোৰতে সুখী। এটা দুটা মনৰ কথাবোৰ কৈয়ে মনটো পাতলাই দিওঁ, কিন্তু সেই কথাবোৰ শুনিবৰ কাৰণে এচাম স্বামীৰ সময় নাথাকে। নালাগে কিছুমান নাৰীক বাহিৰলৈ লৈ যাবলৈ, ফুৰাবলৈ, ৰেষ্টুৰেণ্টত দামী দামী বস্তু খুৱাবলৈ বা কোনোবা বিদেশ ভ্ৰমণ কৰাবলৈ। প্ৰত্যেকজন স্বামীয়ে ঘৰলৈ যেতিয়া আহে, অলপ হ'লেও তেখেতৰ কথা নিজৰ সংগীজনৰ লগত পাতে, তেতিয়া নিশ্চয় সুখৰ সংসাৰ হ'ব।